फोरोंगिरि सानाव BPF दोलोनि बाख्नायजाथाव हाबाफारि दिनै हादोर नाङैनो 62थि फोरोंगिरि सानखौ गंफ्रोमबो सोलोंथाइ मिरुफोराव फालिदों। बेजों लोगोसे सोलोंथाइजों लोब्बा थानाय आफाद गौथुमफोराबो बे सानखौ आब्रुथि गोनाङै फालिनायखौ नुनो मोन्दों। बेबादिनो उदालगुरि जिल्ला सिंनि भेरगाव ब्लक BPF राजखान्थि दोलोनि बानजायनायाव भेरगाव ओनसोलनि सा 81 बारग' फोरोंगिरिफोरनो नखर नखर थांनानै मान बावनाय हाबाफारि लायो। भेरगाव ब्लक BPF दोलोनि बानजायनायाव मिरु जिल्ला ब्लक प्राइमारि आरो मोनफ्रोमबो दालायनि दैदेनगिरिफोरा बाहागो लानाय दिनैनि बे हाबाफारिनि गेजेरजों BTCनि बारग' लेङाइ बुंथिगिरि एबा BPFनि दैदेनगिरि नेरसोन बर'आ खौरां बिजोंनि गेजेरजों ओरैबादि फोरमायो। আজি সর্বপল্লী রাধাকৃষ্ণৰ জন্মদিন ইয়াৰ লগতে সংগতি ৰাখি কৃষক দিৱস। আজি কৃষক দিৱসৰ কাৰণে আমি গোটি সমষ্টিৰ আমাৰ ভেৰগাঁও সমষ্টিৰ অন্তৰ্গত 82 অৱসৰপ্ৰাপ্ত শিক্ষকসকলক আমি সম্বৰ্ধনা জনালোঁ। ইতিমধ্যে আমি যি উদ্দেশ্য লৈ পেলাই আমি আমাৰ দলৰ নেতৃবৰ্গই ওলাই আহি পেলাই তেওঁলোকক সম্বৰ্ধনা জনাইছোঁ। সেই যিখিনি পৰিৱেশ আমি দেখিলোঁ খুবেই ভাল। তেওঁলোকে আমাক সহানুভূতি দিছে আৰু তেওঁলোকৰ পৰাই নিশ্চয়কৈ আমি তেনেকৈ ভাবি পেলাই আমি আশীৰ্বাদ ল'ব বিচাৰিছোঁ। সেইটো সফল হৈছে বুলি মই ভাবি লৈছোঁ। তো আজি ইয়াত আমাৰ কেন্দ্ৰীয় কমিটিৰ, জিলা কমিটিৰ, ব্লক কমিটিৰ আৰু লগতে প্ৰাইমাৰী কমিটিৰো 14টা প্ৰাইমাৰী কমিটিৰ বিষয়ববীয়াসকলক কৰ্মকৰ্তাসকলক নিৰ্দেশনা দিয়া হৈছিলে আৰু তেওঁলোকৰ মানে ঠাইতে যিখিনি ব্লক বা জিলা বা চেণ্ট্ৰেলৰ নেতৃবৰ্গ আছে তেওঁলোককো লৈ তেওঁলোকে নিজৰ নিজৰ ঠাইত মানে যিখিনি ৰিটায়াৰ্ড টিচাৰ আছে তেওঁলোকক জনাব লাগে বুলি নিৰ্দেশনা দিয়া হৈছে। সেই মৰ্মে তেওঁলোকেও কৰি আছে। আমি অনলাইন আছোঁ, তেওঁলোকেও আমাৰ লগতে যোগাযোগ ৰাখি আছে, ভিডিঅ' কনফাৰেঞ্চ কৰি আছে। তেনেকৈ খুব ভাল লাগিছে আজিৰ দিনটো। আৰু আজি ইয়াত আমাৰ অৰ্জুন নাৰ্জাৰী সক্ৰিয় মানে আমাৰ নেতা বুলি ক'ব লাগিব। সেইদিনাখনে আমাৰ জননীতি আদৰ্শ ভাল পাই পেলাই যোগদান কৰিছিল। এতিয়া আমাৰ লগত আজি এই কাৰ্যসূচীত একেলগে সহানুভূতি দিছে। গতিকে তেখেতকো মই ধন্যবাদ দিছোঁ। আজি এই উপলক্ষে যিহেতু মোৰ সমষ্টিখিনিহে মই সম্বৰ্ধনা জনাব পাৰিছোঁ আৰু ইয়াৰ লগতে বহুখিনি শিক্ষকক আমি সম্বৰ্ধনা জনাব পোৱা নাই, তাৰ কাৰণে তেখেতসকলকো আমি অনুৰোধ যাচিছোঁ। আৰু গোটেই অসমৰ গোটেই ভাৰতবৰ্ষৰ যিখিনি শিক্ষক আছে, যি শিক্ষকৰ দ্বাৰা আমাৰ সমাজখন গঢ় দিয়াৰ ক্ষেত্ৰত অৰিহণা যোগাব পাৰিছে, অদূৰ ভৱিষ্যত নিশ্চয়কৈ তেওঁলোকৰ অৰিহণা নিশ্চয়কৈ থাকিব আৰু তেওঁলোকৰ এই সহানুভূতিৰ যোগেদি আমাৰ সমাজ গঢ় দিয়াৰ ক্ষেত্ৰত বা দেশ গঢ়াৰ ক্ষেত্ৰত বা আমাৰ সেই ৰাজ্যখনৰ উন্নতিৰ ক্ষেত্ৰত নিশ্চয়কৈ আমি কাম কৰিব পাৰিম আশা কৰিছোঁ। গতিকে আপোনালোককো ধন্যবাদ দিছোঁ। এই সময়ত আমাৰ যিখিনি টীম আছে তেখেতসকলকো মই ধন্যবাদ দি এই শুভ বাৰ্তা দিম। থেংক ইউ।